নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই কেঁচা জলকীয়া আচাৰ বনাবলৈ ওলাইছোঁ আৰু আপোনালোকে যদি কোনোবাই বনাব বিচাৰে মোৰ নিচিনাকৈ বনাব পাৰে আৰু মোৰ ভিডিঅ'টো লাষ্টলৈ চাব এবাৰ। এয়া মই কেঁচা জলকীয়া লৈছোঁ, অলপ লৈ ধুনীয়াকৈ ধুই লৈছোঁ। ধুই লৈ কিনে ঠাৰিকেইডাল এৰুৱাই পানীটো যোৱাৰ পিছত ধুনীয়াকৈ দুফাল দুফাল কাটি লৈছোঁ আৰু আপোনালোকৰ হাতত পলিথিন এটা মেৰাই ল'ব, নহ'লে একদম পূৰা হাত জ্বলি যাব। মই ধুনীয়াকৈ গোটেইখিনি জলকীয়া দুফাল দুফালকৈ কাটি লৈছোঁ, দেখিছেনে বাৰু? হয়তো বহুতে জানিবও পাৰে বনাব, কিন্তু মই কেনেকৈ বনাইছোঁ মই সেইটো দেখাইছোঁ। এয়া মই এইখিনি কাটি ল'লোঁ দুফাল দুফালকৈ। কাটি লোৱাৰ পিছত এয়া নেমু, দেখিছেনে? নেমু টেঙাখিনি নেমু কাটি লৈ সৰু সৰুকৈ কাটি লৈ মই ৰস ওলাই ল'লোঁ। এয়া অলপ ওলাই লৈছোঁ আৰু বাকীখিনিও বাৰু ওলাই ল'ম। আৰু ইয়াত সৰু সৰুকৈ যে কাটি থোৱা ৰস ওলাই লোৱাৰ পিছত এইখিনিও মই নেমু টেঙাৰ পিছত ব্যৱহাৰ কৰিম। এতিয়া আপোনালোকে নেমুৰ ৰসখিনি ইয়াতে বাকি দিব আৰু মই ওলাম বাৰু অলপ, কিন্তু মই ভিডিঅ' কৰাৰ কাৰণে অলপ দেখাইছোঁ। আৰু ইয়াতে নিমখ দিব 2 চামুচ 3 চামুচ এনেকুৱাকৈ। এয়া মই এইখিনি হাতত মই পলিথিন লগাই লৈছোঁ। আপোনালোকে কৰচ বা চামুচেৰেও কৰিব পাৰে। আচলতে মোৰ বাচনটো বাৰু সৰু হ'ল, মই পিছত আৰু বেলেগ এটা বাচনলৈ হেৰি কৰিম। এনেকৈ নিমখ আৰু টেঙাখিনি ধুনীয়াকৈ জলকীয়াখিনি লগাকৈ সানি থৈ দিব। এয়া মই ইয়াতে নেমু আৰু নিমখ দি দিলোঁ, দি হাৱা নোপোৱাকৈ 24 ঘণ্টাৰ কাৰণে ঢাকনিখন মাৰি দিলোঁ। এয়া মই 24 ঘণ্টাৰ কাৰণে ৰাখি দিম। এয়া মই জলকীয়া আচাৰখিনিৰ কাৰণে মছলা অলপ লৈছোঁ। এয়া হালধি 1 চামুচ, চফ্ট 1 চামুচ, নিমখ 1 চামুচ, জিৰা 1 চামুচ, এয়া কালজিৰা 1 চামুচ আৰু আদা অলপ কাটি লৈছোঁ দীঘল দীঘলকৈ, আৰু এয়া ধনিয়া আৰু এয়া মেথি গুটি অলপ, আৰু নহৰু কেইটুকুৰামান লৈছোঁ। আপোনালোকে যদি খাই ল'ব পাৰে, নাখালে নল'লেও হ'ব। এয়া মই মছলাখিনি, এয়া জিৰা 1 চামুচ, এইখিনি চফ্ট, এয়া ধনিয়া গুটি, এয়া মেথি গুটি আৰু এইখিনি মই এতিয়া অলপ ভাজি ল'ম। মই এতিয়া মছলাখিনি ধুনীয়াকৈ গুড়ি কৰি লৈছোঁ। আৰু এতিয়া চাবচোন, কেৰাহী এটাত অলপ তেল লৈ তাতে নহৰু আৰু আদাখিনি মই অলপ ভাজি লৈছোঁ। ইমানো ফ্ৰাই কৰা নাই, অলপ সময় গৰম কৰি লৈছোঁ। তাৰপিছত এতিয়া মই গৰম কৰাৰ পিছত তেলখিনি এতিয়া নুমাই থৈ দিম ঠাণ্ডা হ'বৰ কাৰণে। আৰু ঠাণ্ডা হোৱাৰ পিছত মই এটা বাচনত কালজিৰাখিনি যিহেতু মই বটা নাই সেইখিনি দিছোঁ। তাৰপিছত হালধি অলপ দিছোঁ আৰু নিমখ 1 চামুচ দিছোঁ। তাৰপিছত যিটোকে মই গুড়া কৰি লোৱা মছলাখিনি মই ইয়াতে মিক্স কৰি দিম। এতিয়া দেখিছেনে, মই মিক্স কৰি দিছোঁ এইখিনি। তাৰপিছত মই ধুনীয়াকৈ এতিয়া লৰাই দিম, লৰাই কিনে ইয়াতে এতিয়া মই জলকীয়াখিনি দি ধুনীয়াকৈ মিক্স কৰি ল'ম। জলকীয়াখিনি ৰাখি থোৱা 24 ঘণ্টা হৈ গ'ল। কালিয়ে মই ৰাখি থৈছিলোঁ এনেকৈ। আপোনালোকে এদিন ৰাখি থৈ দিব নেমু আৰু নিমখ সানি। দেখিছেনে, তলৰখিনি অলপ কালাৰটো চেঞ্জ হৈছে। এতিয়া আৰু মছলা চছলা সানি 2-3 দিন ৰ'দত দিব, তাৰপিছত আপোনালোকৰ আচাৰ খাব পৰা হৈ যাব। ধুনীয়া লাগে একদম, বহুত জলকীয়াও নহয়, অলপ টেঙা টেঙা লাগে নেমুৰ এইটো হেৰিটো। তাৰপিছত এবছৰ 6 মাহ আপোনালোকে খাই থাকিব পাৰে। মই অলপে বনাইছোঁ,
আপোনালোকে বেছিকৈও বনাব পাৰে। এতিয়া আৰু ঠাণ্ডাৰ দিনত ওলাইছে নহয় ধুনীয়া ধুনীয়া জলকীয়া। আৰু কালি যে মই থৈ দিছিলোঁ নেমু টেঙাখিনি, এতিয়া মই ইয়াতে দি দিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি ভিডিঅ'টো সঁচাকৈয়ে ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ। এতিয়া মই গোটেইখিনি মছলা চছলা সানি লৈ এতিয়া বৈয়াম এটাত ভৰাই ল'ম। যিহেতু প্লাষ্টিকৰ হেৰিত নথব, যদি পায় আইনাৰ বটলতে থৈ দিব। এয়া মই এতিয়া আইনাৰ টেমাটোত সোমাই থৈ মই 2-3 দিন ৰ'দত দিম, তাৰপিছত মোৰ জলকীয়া আচাৰ খাব পৰা হৈ যাব। এয়া দেখিছে না? এবাৰ কিন্তু বনাই চাব, ধুনীয়া লাগে খাই।